তোমাক পাই যিজনে তেওঁৰ বন্ধুসকলক এৰি আহিব পাৰে, এদিন সেই মানুহজনে তোমাতকৈ ভাল কাৰোবাক পালে তোমাক এৰি যাব। ইয়াত আচৰিত হ'বলগীয়া একো নাই। বন্ধু অথবা প্ৰিয় মানুহ কোৱা কোনেও কাৰো অংশতকৈ কম নহয়। জীৱনত জীয়াই থাকিবলৈ হ'লে দুটাৰে প্ৰয়োজন। প্ৰিয় মানুহ অবিহনে জীয়াই থাকিব পাৰিলেও বন্ধু অবিহনে জীয়াই থাকিব নোৱাৰি। কথাষাৰ আছেই, বন্ধু অবিহনে লাইফ ইম্পচিবল। প্ৰিয় মানুহ তোমাৰ আজি আছে, কাইলৈ নাথাকিবও পাৰে, কিন্তু বন্ধু থাকি যাব গোটেই জীৱন। প্ৰিয় মানুহৰ বাবে যদি বন্ধুসকলক সৰু কৰা, তেনেহ'লে তুমি এতিয়াও মানুহ হ'ব পৰা নাই। কেইদিনমানৰ সম্পৰ্কৰ বাবে কেইবছৰ সম্পৰ্কক পাহৰি নাযাবা। যিজন আজি তোমাৰ ভাল বন্ধু হৈ আছে, তেওঁ কেতিয়াও প্ৰিয় মানুহজনৰ ওচৰত সৰু নকৰিবা, নহ'লে এদিন তুমি নিজেই তেওঁৰ ওচৰত সৰু হৈ থাকিব লাগিব। বন্ধুত্বৰ দাম কেতিয়াও কম নহয়। এজন ভাল বন্ধু আছে তাৰ মানে তোমাৰ এখন লাইব্ৰেৰী আছে। তোমাৰ প্ৰিয় মানুহজনৰ ওচৰত তুমি বহুত কথা শ্বেয়াৰ কৰিব নাপাবা, কিন্তু এজন ভাল বন্ধুৰ ওচৰত তুমি সকলো কথা শ্বেয়াৰ কৰিব পাৰিবা। প্ৰিয় মানুহজন পাই যিজনে বন্ধুত্ব বেয়া কৰে, তেওঁ কেতিয়াও কাৰো বন্ধু হোৱাৰ যোগ্যতা নাৰাখে। প্ৰিয় মানুহজনৰ বাবে তুমি আজি বন্ধুসকলক ইগনৰ কৰি আছা। তোমাৰ বিপদৰ সময়ত তোমাৰ বন্ধুসকলে প্ৰথমে আহিব। প্ৰিয় মানুহ এজন গ'লে আৰু আহিব, কিন্তু ভাল বন্ধু এজন গ'লে আৰু কেতিয়াও নাপাবা।